আজি ইয়াতে উপস্থিত সকলো বিশিষ্ট ব্যক্তি, কলাক্ষেত্ৰ সমাজৰ নেতৃবৃন্দ, বিভিন্ন কৰ্মচাৰীসকল আৰু আৰ্টিষ্ট ফ্ৰেটাৰ্নিটিৰ পৰা অহা সকলো আৰ্টিষ্ট, সন্মানীয় প্ৰাক্তন গভৰ্ণৰ মেঘালয়া ছাৰ, আজি মানৱ দুখটো প্ৰকাশ কৰিবলৈ ভাষা নাই। ব্যক্তিগতভাৱে তেওঁ কলেজ জীৱনৰ পৰাই মোৰ লগত খুব ঘনিষ্ঠ হৈ আছিল। ব্যক্তিগতভাৱে খুব ভাল পোৱা ব্যক্তি আছিল। 1996 চনত যেতিয়া তেখেতৰ জীৱনত সেই দুৰ্ভগীয়া এটা সময় আহিছিল, তেখেতক উগ্ৰপন্থীয়ে গুলীয়াই মাৰিবলৈ চেষ্টা কৰিছিলে, তেতিয়া হস্পিটেলত থাকিয়ে তেওঁ মোক দীঘলীয়া চিঠি লিখিছিল আৰু বহু প্ৰশ্নৰ অৱতাৰণ কৰিছিল। তেখেতৰ কিবা এটা কৰাৰ ইচ্ছা আছিল জীৱনত, ডাঙৰ কাম কৰা, সমাজৰ কাৰণে হওক বা তেওঁ আৰ্টিষ্ট হিচাপে বহুত অৱদান সমাজৰ মাজত থাকি গ'ল। বড়ো সমাজে বিশেষকৈ তেওঁ বড়ো সম্প্ৰদায়ৰ হোৱাৰ কাৰণে আমি যদি চাৰিটা প্ৰজন্ম বা চাৰিটা প্ৰতিনিধিৰ কথা কওঁ, তেতিয়া জনক জংকাৰ নাৰ্জাৰী প্ৰথম জেনেৰেশ্যন বুলি আমি ক'ব লাগিব, দ্বিতীয় জেনেৰেশ্যন চৰা ব্ৰহ্ম, তাৰপিছত তেখেতৰ কেইবছৰমান আগত কমল গয়াৰী বুলি এজন মানুহ আহিছিল আৰু তেখেত আছিলে। কমল গয়াৰী আৰু তেখেতে আমাৰ শিৱৰ অঞ্চলত যথেষ্ট চেতনা আনিছিলে আৰ্ট এণ্ড কালচাৰ সম্পৰ্কে। আৰু তেখেতে দি যোৱা অৱদান আজি বহুতখিনি নৱপ্ৰজন্মই তেখেতসকলৰ পথ অনুসৰণ কৰি পেলাই কাম কৰি আছে। আৰু কোকৰাঝাৰ যিটো মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ, তাতো তেখেতে পৰোক্ষভাৱে নহয়, প্ৰত্যক্ষভাৱে নহয়, পৰোক্ষভাৱে জড়িত হৈ পেলাই এই মিউজিক এণ্ড ফাইন আৰ্টছ কলেজটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল। আজি হঠাতে তেওঁ স্বৰ্গবাসী হোৱাৰ খবৰটো পাই যোৱাকালি লগ পাইছিলোঁ এছেম্বলি যিটো ফাংচনত। তেতিয়া আমি কোনেও জনা নাছিল এনেকুৱা তেওঁৰ শাৰীৰিক অৱস্থা, এনেকুৱা এটা সমস্যাৰ মাজেদি তেওঁ আছিল। কিন্তু হঠাতে আজি ঘটনা ঘটি গ'ল আৰু মই মচৌপুৰ আছিলোঁ, সেইকাৰণে মচৌপুৰৰ পৰা দৌৰি আহি শেষ শ্ৰদ্ধা দিবৰ কাৰণে মই আহিছোঁ। তেখেতৰ পৰিয়াল, তেখেতৰ মিছেছ থাকি গ'ল আৰু একমাত্ৰ ল'ৰা থাকি গ'ল। মই আজি নিশ্চয় আপোনালোকক এটা প্ৰতিশ্ৰুতি দি যাম যে আমাৰ কাউন্সিল আছে, বডলেণ্ড টেৰিটৰিয়েল কাউন্সিল, প্ৰমোদ বড়োৰ লগত বহি পৰিয়ালৰ জীয়াই থকাৰ কাৰণে যিখিনি সা সুবিধা আমি যদি কিবা কৰিব পাৰোঁ, কাউন্সিল লেভেলত আলোচনা কৰি পেলাই আমি কৰিবলৈ চেষ্টা কৰিম। আৰু নিশ্চয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই বিষয়ে হয়তো কিবা এটা চিন্তা কৰিব। মই এইখিনি কথাই আপোনালোকক দিছোঁ। আৰু তেখেতৰ সম্পৰ্কে ক'বলগা বহুতখিনি আছে, কিন্তু সময়ত মই লিখি কম, কাৰণ মই কেতিয়াবা সময় পালে তেখেতৰ সম্পৰ্কে দীঘলীয়া এটা আৰ্টিকেল লিখি পেলাই তেখেতক মই কেনেকৈ পাইছিলোঁ, তেখেতে মোক কি দৃষ্টিৰে চাইছিল, কেনেকৈ মানিছিল, প্ৰিয়জনৰ মাজৰ সম্পৰ্ক কি আছিল, এই গোটেই বিষয়ে মই লিখি যাম। আজিৰ কাৰণে এক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছোঁ। আৰু তেখেতক মই আশা কৰোঁ যে তেখেতৰ যিটো আত্মা সদায় শান্তিৰে থাকক আৰু পৰিয়ালত যিসকল আজি থাকি গ'ল সেইসকলেও যাতে আহি থকা সময়ত এই দুখটো পাহৰি পেলাই স্বাভাৱিক জীৱন যাত্ৰাত আগুৱাই যাব পাৰে, সেইখিনিকে কামনা কৰি মোৰ বক্তব্য আজি মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।